নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই গীতালি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত বৰষুণৰ টোপাল পৰিছে। ৰাতি এতিয়া প্ৰায় 9টামান বাজিছে আৰু মই এতিয়া বনাবলৈ লৈছোঁ হাঁহৰ মাংসৰ জুতি। বলক আমি হাঁহৰ মাংসৰ জুতি লওঁ। এইখিনি মই মাংসখিনি প্ৰথমতে হালধি, নিমখ, তেল দি মেৰিনেট কৰি থৈ দিছিলোঁ আৰু ইয়াত পিঁয়াজ, ৰচুন, আদা, জলকীয়া আৰু তেজপাত লৈছোঁ। মই আজি জুইত বনাম, যিহেতু হাঁহ মাংস জুইত বনালে খাই ভাল লাগে। মই ভাল পাওঁ, আপুনি কেনে পায় জনাব। এয়া জুই জ্বলিছে, এতিয়া মই গৰম কেৰাহীত তেল দি দিছোঁ গৰম হ'বলৈ। তেল গৰম হৈ অহাত মই ইয়াতে দালচেনি, ইলাচি আৰু লং কেইটামান দি দিছোঁ। এতিয়া এইকেইটা মই পিঁয়াজ কাটি থোৱা পিঁয়াজকেইটা দি দিছোঁ। তাৰপাছত আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লেই হ'ব। ইয়াতে মই পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ অহাৰ পাছত নহৰু আৰু আদা যিখিনি মই বটি থৈছিলোঁ সেইখিনি মই দি দিম। আদা আৰু নহৰু মই বেছিকৈ লৈছোঁ, কাৰণ হাঁহ মাংস অলপ গোন্ধ এটা আহে, সেইবাবে মই অলপ বেছিকৈ দিছোঁ। সেইখিনি গোটেইখিনি মই জলকীয়া 4টামান দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে, কেঁচা কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ম। ইয়াতে মই মিট মছলা দি দিছোঁ। হালধি মই যিহেতু দি দিছিলোঁ, হালধি আকৌ নিদিলেও হ'ব। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা, এইবিলাক কি মছলা ভাল পাই দি ল'ব। যিহেতু মই পানী দিম, সেইবাবে মছলাখিনি মই গুলি লোৱা নাই। এতিয়া মছলাখিনি ভালদৰে মিলি যোৱালৈকে ভাজি ল'ব। এতিয়া মই ইয়াত মাংসখিনি দি দিছোঁ। মই প্ৰথমতে যিখিনি কৰি থৈছিলোঁ হালধি আৰু নিমখ দি, আপোনালোকে নিমখটো পাছতো দিব পাৰে, মই লগতে দি দিছোঁ। অলপ নেমু চেপি দিব যদি ভাল পায় মেৰিনেট কৰা টাইমত। খিনি মই ভালদৰে মছলাখিনিৰ লগত মিলাই ল'লোঁ মাংসখিনি। এতিয়া এবাৰ মই ঢাকি দিছিলোঁ মাজতে, তাৰপিছত সিজি অহাত মই ইয়াতে অলপ আলু দি দিছোঁ। মিডিয়াম চাইজৰ আলু 3টামান হ'ব চাগে, যিমান ভাল পায় সিমান দিব। এয়া মাংস চাওক প্ৰায় সিজি আহিছে। যিহেতু মই জুইত বনাইছোঁ, সেইকাৰণে অলপ ধোঁৱা হ'ব ইয়াত। ধোঁৱাৰ পৰিমাণটো অলপ বেছি হ'ব, কিন্তু মাংসটো খাবলৈ বহুত টেষ্টি হয়, মানে বহুত ভাল লাগে। চাওক মোৰ ওচৰৰ পৰা দেখাই দিছোঁ। তেল মই ইমান বেছি দিয়া নাছিলোঁ, যিহেতু হাঁহ মাংস আছিল। এয়া চাওক তেল বিৰিঙিবলৈ আৰম্ভ কৰিলেই। এতিয়া মাংসখিনি প্ৰায় সিজিব ধৰিছে, আলুখিনিও সিজি আহিছে। এয়া চাওক, আপোনালোকেও যদি পাৰে, জুই যদি আছে, তেনেহ'লে এবাৰ অন্ততঃ জুইত বনাই খাবচোন, বহুত ভাল পাব। সোৱাদটোও এটা বেলেগ সোৱাদ আহি যায়। চাব গ'লে একেটাই কথা, যিহত বনালেও, তথাপিও জুইত বনোৱা সোৱাদটো অলপ বেলেগ বুলি মই ভাবোঁ। মই এতিয়া ইয়াতে গৰম পানী দিছোঁ। গৰম পানী দিলে বেছি ভাল, ঠাণ্ডা পানীও দিব পাৰে, কিন্তু গৰম পানী দিলে মাংসটো যিহেতু সিজিয়ে আছে, সেইকাৰণে গৰম পানী দি দিলে অলপ বেছি ভাল আৰু। মই পানীখিনি যিমানখিনি পানী দিছোঁ সিমানখিনি নথওঁ, মই এইখিনি শুকুৱাই দিম। পানী অলপ থ'ম, অলপ কি হ'ব, এইটো জোল নাথাকিব, অলপ গ্ৰেভি টাইপ হ'ব এইখিনি। এয়া চাওক, মই পানীখিনি প্ৰায় শুকুৱাই ল'লোঁ, শুকাই গ'ল পানী। আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। এয়া চাওক, মাংসখিনি প্ৰায় ৰেডি। এতিয়া এইখিনি আপুনি ভাতৰ লগত, যিহৰ লগত মন কৰে খাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে ঘৰত থাকক, সুস্থ থাকক।